নমস্কাৰ জনাইছোঁ সকলোলৈকে আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি শিক্ষক দিৱস, সেই পুৱাই উঠি সকলো শিক্ষাগুৰুলৈকে এবাৰ মেছেজ কৰিলোঁ আৰু ফোন এটা কৰিলোঁ। আজি তাকে ভাবিলোঁ মই পঢ়ি অহা সেই মহাবিদ্যালয়খন অৰ্থাৎ কামপুৰ মহাবিদ্যালয় তেওঁৰ শিক্ষক গুৰুসকলক এবাৰ লগ পাম বুলি সেই ওলাই আহিলোঁ। আৰু আজি দেখিছেনে সূৰ্য দেৱতাটো ইমান উত্তাপ দিছে নহয়, একদম ক'ব নালাগে। আপোনালোকে গৰম কেনেকুৱা পাইছে বাৰু জনাবচোন। আহি কামপুৰ পালোহি। মোৰ পেহীৰ ল'ৰা গুৱাহাটীত থাকে, তেওঁ ৰক্ষাবন্ধনত আহিব নোৱাৰিলে, আজি আহি আছে ঘৰলৈ। তাকে দাদাই ক'লে ষ্টেচনতে লগ পাম বুলি। ষ্টেচন আহি আছোঁ। ৰ'দৰ কাৰণে খোজ কাঢ়িবই পৰা নাই, ইমান ৰ'দ দিছে। ছাতি লৈও মানে অৱস্থা নাইকিয়া হৈ গৈছেগৈ। দাদা অহালৈ ৰখি আছোঁ। দাদা আহিব আৰু ট্ৰেইন আহিছে। এতিয়া দাদাই ফোন কৰি ক'লে যে পাছৰ ফালে দবাত থাকিব বুলি। এতিয়া কোনফালে আছে দাদাক বিচাৰোঁ আহকচোন। দাদা ক'ত আছে, সেইজন দাদা নামি আহিলে। আৰু দাদাক ৰাখি চাকি পিন্ধালোঁ, পিন্ধাই লৈ এতিয়া যিহেতু কলেজলৈ আহিছিলোঁ, লগৰ দুজনীক লগ পালোঁ। চাওকচোন, বহুত দিনৰ মূৰত লগ পাইছোঁ। এতিয়া কলেজলৈ যাওঁ। এতিয়া যোৱাৰ আগতে কিবা এটা ল'ব লাগিব ছাৰ মেমহঁতৰ কাৰণে। তাকে চালোঁ কি লওঁ ভাবি পেলাই কিবা সৰু সুৰাকৈ ল'লোঁ আৰু। এতিয়া কলেজ আহি পাইছোঁহি। ইমান ধুনীয়াকৈ জুনিয়ৰসকলে ডেক'ৰেশ্যন কৰিছে নহয়, চাওকচোন। আৰু মেমহঁতৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু কলেজতো বহুত ধুনীয়া ভাল লাগিলে পৰিৱেশটো। আৰু এতিয়া মোক পুলিচ থানাৰ পৰা কালি ফোন কৰিছিলে। তাকে মইতো ভয় খাই গৈছিলোঁ, কিয় ফোন কৰিলে। মই PRC এপ্লাই কৰিছিলোঁ, সেইকাৰণে এতিয়া ভেৰিফিকেশ্যনৰ কাৰণে কাগজ পাতিখিনি জমা দিব লাগে, সেইকাৰণে ফোন কৰিলে। আজি কাগজ পাতিখিনিও জমা দিলোঁ। এতিয়া আমাৰ কামপুৰতে হৈ আছিলে বাণিজ্য মেলা, তাকে ভাবিলোঁ মেলাত এবাৰ সোমাই যাওঁ। মেলাত সোমালোঁ, ভাল লাগিছে, কিন্তু বস্তুৰ ইমান দাম নহয়, চোৱাহে হ'ল আৰু। মই তাৰ পৰা এখন কিতাপ ল'লোঁ আৰু বেলেগ বস্তু চাই পেলাই আৰু গুচি আহিলোঁ। আৰু খুব ভাগৰ লাগিছে, কিবা এটা খাই এতিয়া গাড়ীত বহি আছোঁ। আৰু আজি মিনি ব্লগছটো ইমানতে সামৰণি মাৰিলোঁ। ভাল পালে যদি শ্বেয়াৰ, কমেণ্ট এণ্ড লাইক কৰি দিব। এণ্ড থেংক ইউ ৱাচিং দ্য ভিডিঅ'।